বিদ্যালয়খনৰ 100 বছৰত ভৰি দিলে আৰু আজি তাত মই যাবলৈ ওলাইছোঁ। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন আছে। এই সন্মিলনত ময়ো অংশগ্ৰহণ কৰিবলৈ যিটো আমন্ত্ৰণ পাইছোঁ তাত মই যাবলৈ ওলাইছোঁ আৰু মোৰ লগত আপোনালোককো মোৰ পঢ়াৰ বিদ্যালয়খনক দেখুৱাই যাম বুলি ভাবিছোঁ। আহক তেতিয়াহ'লে মোৰ লগত।
দিওঁ সেইটোহে বেয়া, য'ত ত'ত পেলাই দিওঁ সেইটো বেয়া। গতিকে কম ব্যৱহাৰ কৰিব লাগে আৰু ব্যৱহাৰ কৰাৰ পিছত এনেকুৱা বিভিন্ন বস্তু বনাব পাৰে। যেনেকৈ সেই বেগটো যে দেখিছে, এই গোটেই বেগটো প্লাষ্টিকৰ আপোনাৰ সেই কলমৰ মানে থহাৰে বনোৱা তেনেকুৱা। ফুলাম গামোচা আৰু এটি নোমেন্টৰে তেখেতক পূৰ্ণ পৰ্যায়
নহয়